নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ লৈ আহিছোঁ এটা ছুটি গল্প গল্পটোৰ নামাকৰণ কৰিছোঁ এগৰাকী পত্নীও কেতিয়াও পিয়নাৰী হ'ব নোৱাৰে নহয় এগৰাকী পত্নী কেতিয়াও পিয়নাৰী হ'ব নোৱাৰে কাৰণ এগৰাকী পত্নীৰ বহুত ভুল বেছিভাগ মানুহকে যদি প্ৰশ্ন সোধা হয় তোমাৰ জীৱনৰ আটাইতকৈ পিয়নাৰী গৰাকী কোন স্বাভাৱিকতে বহুতে উত্তৰ দিয়ে মা কোনোবাই কয় ছোৱালী কোনোবাই ক'ব ভনী কোনোবাই কয় বা আইতা কাৰণ তেওঁ কোলাত লৈ ডাঙৰ দীঘল কৰিছিল এনেকুৱা বহুত সম্বন্ধ আহে আচৰিত এজন মানুহো উত্তৰ নিদিয়ে যে তেওঁৰ পত্নী তেওঁৰ আটাইতকৈ পিয়নাৰী আচলতে আমাৰ মানুহবোৰৰ সমস্যা যদি তুমি কোৱা যে তুমি তোমাৰ পত্নীক ভাল পোৱা মান সন্মান যাব নেকি মানুহে ঘৈণী পাগল বুলি ক'ব নেকি পত্নীৰ প্ৰতি সৰু হোৱা বুলি ভাবিলেনো আন পুৰুষৰ আগত তোমাৰ মান সন্মান তললৈ যাব এনেকুৱা এজনো পুৰুষ নাইনে যাৰ পত্নীয়ে হস্পিটেলৰ বিচনাৰ কাষত উজাগৰি নিশা কটোৱা পিতৃঘৰখনৰ আভিজাত্য আঁতৰত ৰাখি কম দৰমহাৰ ল'ৰাটোৰ হাতত ধৰি একেলগে জীৱন যুদ্ধত যুঁজিবলৈ ওলাই অহা শহুৰৰ ঘৰৰ মছলা জোলৰ ভাত খাব নোৱাৰিলেও মাকৰ ঘৰত খবৰ দিয়ে যে মই ভালে আছোঁ নে নিজৰ বিচনাখন মাৰ ৰন্ধা বঢ়া জন্মৰ পিছৰ ঘৰখন এৰিবলৈ সহজ যাৰ বাবে পত্নীয়ে কেতিয়াও পিয়নাৰী হোৱাৰ যোগ্যতা অৰ্জন নকৰে এগৰাকী মহিলাই কিন্তু এটা বাক্যত ৰাজহুৱাকৈ স্বীকাৰ কৰিব পাৰে যে তেওঁৰ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠতম পুৰুষজন হ'ল তেওঁৰ স্বামী কাৰণ নাৰীসকলে পুৰুষতকৈ সাহসী গল্পটো কেনে লাগিল জনাব চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম আৰু এটা নতুন গল্পৰ সৈতে